এতিয়া মানে বানপানী আহিছে তো বানপানীৰ মাজত চাওক লেট্ৰিন ডুব গৈছে এতিয়া মানুহ ক'ত থাকবো সিটো লেট্ৰিন তল গৈছে এতিয়া ক'ত থাকবো আর এইটো বহুত বেছি জ্বালা হয় পায়খানা কৰাটো বহুত বেছি জ্বালা হয় চাওক লেট্ৰিন চেট্ৰিন ডুব গৈছে গাইছ চাইছে তো গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল লিটল চঞ্চু বিশাল আৰু মোৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ তো গাইজ আপোনালোকে সকলোৱে গমে পায় কেইদিনমান ইমানেই বেছি বৰষুণ মাৰিছে মানে ঘৰৰ পৰা কহাই ওলাব পৰা নাছিলোঁ তো আপোনালোকে সকলোৱে গম পায় মানে বৰষুণতে মানে বানপানী কৰি পেলালে এফালে চাওক আমাৰ ঘৰৰ সন্মুখতে আহি পৰিছিল বানপানী তো গাইজ কেইদিনমান মানে দুইদিনমান মানে ৰ'দ দিলে আৰু তাৰ কাৰণে মানে অলপমান কমিছে মানে গাইজ এখিনিলৈ পানী আছিল আৰু এতিয়া মানে এখিনিলৈ আহিছে তো কমিছে বাৰু তো ভাবিছোঁ এই বানপানীৰ বতৰত এটা ভিডিঅ' বনাওঁ তো এতিয়া মই যাম মোৰ লগত আছে চৈদুল তো চৈদুল কি খবৰ তোমাৰ বঢ়িয়া তো আমি দুয়ো এতিয়া মানে পথাৰত যাম মানে নাও চলাম আৰু তাৰা মানে মাছ মাৰি আছে বহুত মানে সেইবিলাক দেখুৱাৰ কাৰণে চেষ্টা কৰিম তো আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকক আৰু গাইছ এনেকৈ আহি পৰিলোঁ ৰাস্তাত আৰু ৰাস্তাত আহি কিনে চাওঁ যেন মানুহে ধান কাটিছে কিন্তু খেৰ শুকাব পৰা নাছিল আৰু আজি ৰ'দ দিছে সেই বুলি মানুহে খেৰ শুকাই আছে দিয়ক আৰু গাইছ এতিয়া আমি গৈ আছোঁ পথাৰত চাওক বহুত বেছি পানী হৈ গৈছে মানে ৰাস্তাতে মেইন ৰাস্তাতে পানী উঠি গৈছে আৰু গাইছ চাৰিওফালে পানী চাওক ধুনীয়াৰ পানী হৈ গৈছে তো গাইছ ৰাস্তাতে বহুত বেছি পানী হৈছে সেইকাৰণে মোক পেহীয়ে মাতি আছে এই নাওটো লৈ যা বুলি তো এতিয়া নাও লোৱাৰ কাৰণে গৈ আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈ ফাইনেলি নাওটো পালোঁ আৰু কিবাকে দিয়কচোন এতিয়া নাওটো চলাব লাগে তো বলক বৰ্তমান গাইজ মই নাওখনত উঠিলোঁহে উঠিয়ে চালোঁ যেন বহুত বেছি নাৱত পানী এতিয়া নাৱত পানীখিনি ওলাই দিব লাগিব তাৰপিছত নাওখিনি চলাব পাৰিম এইবিলাক যেন মেটকা দেখা পাইছে না এইবিলাক মেটকা মানে বিলৰ পৰা আহি আছে তো চাওক বহুত মেটকা আহি আছে আৰু এইবিলাক মেটকা মানে এইবিলাক মেটকা যাই কিনে মানুহৰ খেতিত থাকিব তো যিসকল মানুহে মানে খেতি কৰিব সেইসকল মানুহে জ্বালাটো বুজি পাব কিমান বেছি কষ্টকৰ চাওক ধুনীয়া মেটকা আহি আছে আৰু যেতিয়া মানুহে খেতি কৰিব তেতিয়া এইবিলাক চাফ কৰিব লাগিব তাৰপিছত সেই খেতি কৰিব পাৰিব চাওক আৰু গাইছ এফালে চাওক ধুনীয়াৰ মানে ঢেঁকীজাল আছে তো মাছ মাৰি আছে মানুহে এতিয়া বাৰু ৰ'দ দিছে তাৰ কাৰণে মাৰা নাই বহুত বেছি ৰ'দো লাগি আছে এতিয়া গৈ আছোঁ তো এফালে এজন মানুহে মানে ঢেঁকীজাল পাতি আছে তো মাছ আহি আছে না সুধিম বাৰু চাওঁ বলক আৰু গাইছ সেইজন মানুহ হৈছে আমাৰ সৰু বাই মানে মাছ মাৰি আছে তো এইবাৰ বাৰু জালটো উঠালে মাছ পোৱা নাই তো ভাগ্য বেছি ভালো নহয় তো বলক তালৈ মাছ মাৰিম এতিয়া আমি যাই কেনে গাইছ এইটোৰ পৰা বহুত বেছি মাছ মাৰিব পাৰি কিন্তু বহুত বেছি কষ্ট হয় তো চাওঁ কি হয় ঢেঁকী জালখন পাতিছোঁ এইবাৰ বহুত বেছি আশা কৰি পাতিছোঁ যাতে ডাঙৰ মাছ পাওঁ কিন্তু অলৰেডি আমাৰ দাদাই মানে মাছ মাৰিছে চাওক এফালে বম ডাঙৰ ডাঙৰ মাছ মাৰিছে তো চাইছে মই দেখাই দিছোঁ এই পানীৰ তলত চাইছে এইবিলাক ডাঙৰ ডাঙৰ মাছ মাৰিছে এইটোৰ পৰা মই শিকিলোঁ কোনো কামে সহজ নহয় চব কামে বহুত বেছি কষ্ট হয় কাৰণ এই ৰ'দৰ মাজত মাছ মাৰাটো বহুত বেছি কষ্ট হয় গাইছ এবাৰে সঁচাকৈ কৈছোঁ ৰ'দৰ মাজত থাকবা নোৱাৰি এনেকুৱা ৰ'দ দি আছে গাইছ এই ওপৰত উঠাটো বহুত বেছি ভয় হয় বহুত বেছি ৰিক্সৰো হয় তো ইয়াৰ পৰা তললৈ চাওক বহুত বেছি হয় তো এই জালটো পাতাও বহুত বেছি ভয়ানক কাম হয় তো যিয়ে বাৰু মাৰে সেই তাৰ কাৰণে ভয়ক নহয় কিন্তু যিয়ে প্ৰথমবাৰৰ কাৰণে আহে তাৰ কাৰণে বহুত বেছি ভয়ে হয় কিন্তু গাইছ মই এইবাৰ নুঠাওঁ চৈদলক উঠাব দিম মোৰ ভয় লাগি আছে ওপৰৰ মানে মাথাটো ঘূৰাই আছে বুজি পাইছে তো গাইছ এনেকৈ মানে আমাৰ ঢেঁকীজালটো উঠাই আছে আমাৰ চৈদুলে ইয়াৰ পৰা এনেকৈ নামি যাব লাগে বহুত বেছি ৰিক্সৰ কাম হয় তো চাওক ওপৰৰ পৰা এনেকৈ ৰিক্সৰ কাম বহুত বেছি ৰিক্সৰ হয় তো তথাপিও কৰিব লাগিব এষাৰ কথাই আছে কষ্ট কৰিলেহে ফল আছে সেইটোৱে আৰু এইবাৰ বাৰু এটাও নাপালোঁ গাইছ বহুত দুখৰ কথা তথাপিও একো নাই নেক্সটবাৰ চেষ্টা কৰিম তো সেই আৰু এইবাৰ গাইছ দ্বিতীয়বাৰত মাৰিলোঁ তো এইবাৰ বাৰু মাছ উঠিছে নহয় মাছ উঠিছে গাইছ দেখা পাইছে সেইটো গৰৈ মাছে নহয় কি মাছ বেহাৰী মাছ উঠিছে চাই গাইছ সৰু এটা তো সেই আৰু তো গাইছ এতিয়া মানে এই মাছখন হাতেৰে ধৰাৰ পিছত এই মাছখন হাফাত থ'ব এই মালডালত থ'ব এই মালডালত মানে থৈ দিয়ে চবগিলা মাছ যিমানবিলাক মাছ পাই থাকে সেইবিলাক চব থৈ দিয়ে বহুত সময়ৰ এটা আশা আছিল যিটো আশা আমি ভাবিছিলোঁ জালটো পাতাৰ পিছত মাছটো পৰিব তো এটা হ'লেও পৰিছে সেইটোৱে আমাৰ কাৰণে বহুত বেছি কাৰণ এই ৰ'দৰ মাজত মাছবিলাক নাহেই সেনেকুৱা এটা কথা আৰু এই বছৰ মানে
ইমান এটা ডাঙৰ পানীও হোৱা নাই, কিন্তু হৈছে ক'ৰবাত বহুত ডাঙৰ হৈছে, কিন্তু আমাৰ ইয়াতে ইমান ডাঙৰ পানীও হোৱা নাই, যাতে মানুহৰ পুখুৰীবিলাক বেছি তল যোৱা নাই, এইফালে চাইছে তল যোৱা নাই, তাৰ কাৰণে বেছি মাছো অহা নাই, সেইকাৰণে বহুত বেছি কষ্ট হয়। তো এনেকৈ জাল পাতাটো সেই আৰু একবাৰ নেক্সট চাওঁ কি হয়। আৰু গাইছ আকৌ এবাৰ পাতিছিলোঁ, কিন্তু উঠালোঁ, কিন্তু এটাও মাছ পোৱা নাই। তো বহুত বেছি টাইম থাকিলোঁ ইয়াতে আৰু নাথাকোঁ। তো এতিয়া ঘৰত যাম বুলি ভাবিছোঁ, বহুত বেছি ৰ'দো ওলাইছে। তো বলক ঘৰলৈ। এতিয়া আমি ঘৰত গৈ আছোঁ, আৰু ঘৰত যাই কাৰণে মানে আমাৰ মোবাইলটো ঠিক কৰিব লাগে, মানে ডিছপ্লে গেছি। তো বজাৰত যাব লাগিব, তো এতিয়া ইয়াৰ পৰা যাব লাগে। তো মই আৰু চুইদুল গৈ আছোঁ না চুইদুল। তো বহুত বেছি কষ্ট হ'ল আজি না। তো এতিয়া আৰু ঘৰত গৈ আছোঁ, বলক ঘৰত। এতিয়া মানে মই মোবাইল ঠিক কৰাৰ কাৰণে যাম। তো বলক আজি আমাৰ বেছি দূৰত যাব নালাগে, ব্লুটুথ বজাৰতে ঠিক হয়। তো ডিছপ্লেটো কিছু বহুত টকা যাব লগা হৈছে দেই, এই আৰু জীৱন। তো গাইছ এতিয়া মানে মোৰ মোবাইলটো ঠিক কৰি দি আছে। তো চাওক, এইডাল মেচিনেৰে মানে এনেকৈ চাৰিওফালে ঘূৰাই দিব লাগিব। ঘূৰাই দিয়াৰ পিছত মানে খুলিব পাৰিব এনেকৈ। তো খুলি আছে বাৰু। তো খোলাৰ পিছত তো দেখাই আছোঁ, আপোনালোকে চাই থাকক কেনেকৈ খোলে বাৰু। মোৰ মোবাইলত মানে এইটোৱে হৈছে বেটাৰী, মানে 5000 mAh বেটাৰী হয়। তো গাইছ এই মালডালে মানে মোৰ নষ্ট হৈ আছিল, আৰু এতিয়া বাৰু ঠিক কৰি আছোঁ। তো সেই আৰু চাওক কিমান বেছি ভাঙিছিল সেই আৰু গাইছ এতিয়া মানে মোৰ ঠিক হৈ গ'ল, মানে নতুন ডিছপ্লে এখন লগাই দিলে, আৰু তেনেকৈ নাটবিলাক লগাই দি আছে। তো সেই আৰু ভাল হৈ গ'ল দিয়ক। তো গাইছ ফাইনেলি মোবাইলটো ঠিক হৈ গ'ল। তো আপোনালোকে দেখাই পাইছে ৰবাৰ চবাৰ মাৰা আছে। তো ঠিক হৈ গ'ল কিবাকৈ। তো বহুত টকা গ'ল। আৰু যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ কৰি লগতে থকা ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বজাই দিব। লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'ৰ সৈতে। টাটা বাই বাই।